Hello everyone, welcome back to my YouTube channel. নমস্কাৰ মোৰ YouTube চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। সো আজি এটা মই বেলেগ ভিডিও লৈ আহিছো, মানে এটো বেলেগতকৈও বহুত বেলেগ হয়। সো আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাই থাকিব, তেতিয়াহে বুজিব কিনো বেলেগ ভিডিও। এয়া আমাৰ ঘৰত আজি মান দিয়া সকাম কৰিছে, যিটো বহুতে জানে আৰু কিছুমানে নেজানে, হলেও মই কৈ দিছো। মান দিয়া মানে হ'ল আমাৰ আহোমৰ মতে সৰু সৰু ল'ৰা ছোৱালীক মান দিয়ে, মানে আগতীয়াকৈ মান দি থৈ দিয়ে, যাতে তেওঁলোকৰ বসন্ত মানে গাত আই নোলাবলৈ আগতীয়াকৈ মান দি থৈ দিয়ে। আৰু ইয়াত মাত্ৰ 3জনী বা 5জনী গোপিনীৰহে প্ৰয়োজন, কাৰণ অমিল হ'ব লাগে গোপিনী, তেতিয়াহে প্ৰয়োজন। সৌগৰাকী কলপাত কাটি আছে যে, তেওঁ হৈছে মোৰ মা, মানে মোৰ শাহু মা, আৰু চাইডৰ গৰাকী হৈছে আপাদৌ। তেওঁলোকে এইখিনি কাম কৰি আছে, মই আপোনালোকক থুলমূলকৈহে দেখাইছোঁ আৰু বাকীখিনি কৈ গৈছোঁ। আৰু এইটোতো পাকঘৰ, আপোনালোকক মই যোৱাটো ভিডিঅ' মানে মোৰ যিটো হোম টুৰৰ ভিডিঅ' দেখাইছিলোঁ, তাততো আপোনালোকক দেখাইছোঁৱে। চ' এইবিলাক কাম আমাৰ এনেকুৱা ধৰণৰ পাকঘৰতে কৰা হয়, বেলেগত কৰিলে মানে এইটো নেখাতে। চ' এয়া আপোনালোকক দেখাই গৈছোঁ, চাই থাকক। এইগৰাকী মানে মূৰত যে গামোচা মাৰি আছে, শকতগৰাকী হ'ল মোৰ পেহীদেউ, মানে মোৰ হাজবেণ্ডৰ পেহী। আৰু চাইডত মানে এইটো চাইডে যোনগৰাকী আছে, অলপ আন্ধাৰ হৈ আছে, তেওঁ হৈছে মোৰ খুৰীদেউ হয়। চ' এয়াই আৰু তেওঁলোকে ৰাজহাঁহ গুচাই আছে। মই এফালে চাবলৈ কোৱাত তেওঁলোকে চাইছে, প্ৰথমতে গম পোৱা নাছিল বাৰু, আৰু তেওঁলোকে ভালো পাইছে ভিডিঅ'টো লোৱাৰ কাৰণে। কিন্তু মানে এটা কাৰণে বেয়া, এইবিলাক বস্তু হেনো মানে ভিডিঅ' কৰি থাকিব নাপায়, এইবিলাক বস্তু পাতিলে মানে ভিডিঅ' কৰি থাকিব নাপায় বুলি ক'লে। সেইবাবে ভিডিঅ'টো ইমান কৰাও নহ'ল, আৰু মই কথাখিনি নক'লোঁ আপোনালোকক, এনেকৈ মই কথাখিনি কৈ গৈছোঁ, চাই থাকক আপোনালোকে। আমাৰ টাউনত থাকো যে, আমাৰ তাত সেইবোৰ নকৰে, এনাইহঁতৰ ঘৰফালে কৰে, খালি আমি নাহো আকৌ, আহিবলৈ দেউতাই টাইম নাপায় যে, ফাৰ্ষ্ট টাইম সেইকাৰণে। আৰু এই মান দিয়া কামবিলাক আমাৰ মানে প্ৰায় গোপিনীসকলেহে কৰে, মানে ভকতসকলে নকৰে। এইবিলাক কাম মতা মানুহৰ নহয়, মানে মাইকী মানুহৰহে হয়। চ' এইবিলাক কাম প্ৰায় গোপিনীবিলাকে কৰে, আৰু আহোমত এইবিলাক প্ৰায়ে কৰে। আৰু যদি ইয়াত চেনেলটোত কোনোবা যদি আহোম আছে, তেনেহ'লে আপোনালোকে নিশ্চয় গম পাইছে। আৰু এইজন মোৰ শহুৰ দেউতা হয়, তেওঁ মানে আহি এনেই লেকচাৰ মাৰি আছে, মই এনেই উঠাই আছোঁ এওঁলোকক ভিডিঅ'। আপাদৌ খুৰীদেউ তেওঁলোকে তামোল চুবাই আছে, দেখাইছে আপাদৌৱে সেয়া ভিডিঅ' কৰি আছে বুলি খুৰীদেউ লাজ কৰিছে। আৰু বৰ্তমান এইটো সময়ত মোৰ হাজবেণ্ডে মোবাইলটো মানে লৈ আছিল। আৰু নেক্সট এয়া আমাৰ ভতিজা, তাহাঁতি চাই আছে কেতিয়া হ'ব খাবলৈ কেতিয়া পাম। সেয়া পেহীদৌয়ে বনাই আছে, মানে যিটো পাকঘৰত শৰণ ভোজন নোলোৱাকৈ সোমাব নোৱাৰি, তেওঁ সেইটোত পাকঘৰত বনাই আছে। এয়া চাওক। আৰু এটা কথা, আজি তাতে মান মোকো দিছে, কাৰণ মই ঘৰখনৰ নতুন বোৱাৰীৰ বাবে মোৰ শাহুমাই মোৰ বাবে টোপোলা পাণ আগবঢ়াই থৈছিল, সেইবাবে মান মোকো দিছে। এয়া চাওক আমাৰ মান দিয়া পৰ্ব। অলপকৈ দেখাইছোঁ, বেছিকৈ দেখাব নোৱাৰিম। এয়া চেলেং চাদৰ লৈ থকা গৰাকী মই, আৰু বাকী সেই ইফালে চুকত আছে ভতিজা আৰু ভতিজী দুটা। আৰু বিশেষ একো ভালকৈ ওচৰত গৈ দেখাব নোৱাৰি, কিয়নো মানে এইবিলাক পৰ্ব হেনো এনেকৈ দেখাব নাপায়, ভিডিঅ' কৰিবও নাপায়। হাজবেণ্ডে মোক ভিডিঅ' কৰি আছিলে, সকলোখিনি দেখাই আছিলে, কিন্তু পেহীদেউ খুৰীদেউহঁতে আৰু মোৰ শাহুমাই ক'লে যে এইবিলাক দেখাব নাপায়, সেইবাবে ভিডিঅ'টো ইমানতে সামৰিব লগা হ'ল। চ' বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।